ফ্ৰেণ্ডছ কেনেকুৱা ভালনে আশা কৰোঁ আপোনালোকে ভালে আছে মই ধীৰাজ অসমলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক আটাইকেইটা অনুৰোধ জনাইছোঁ যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে মোৰ কোনো নটিফিকেশ্যন মিছ নকৰে ফৰেষ্ট বেটেলিয়নত ভৰ্তি হোৱাৰ সম্ভাৱনা আছে বা ভৰ্তি কিছুদিন পিছত আকৌ ভৰ্তি ওলাব গতিকে ফৰেষ্ট গাৰ্ডৰ ফিজিকেল প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব যদি 26 কিলোমিটাৰ আগৰ নিচিনা ৰানিং কৰিবলৈ দিয়ে তেনেহ'লে আমি 26 কিলোমিটাৰ কেনেধৰণে ৰানিং কৰিম যদিও যথেষ্ট টাইম থাকে 26 কিলোমিটাৰ 4 ঘণ্টা সময় দিয়ে নতুবা 16 কিলোমিটাৰটো যথেষ্ট টাইম দিয়ে ছোৱালীসকলৰ বাবে কিন্তু বহুত টাইম দিয়ে বাবে যে আমি 26 কিলোমিটাৰ অতি সহজতে অতিক্ৰম কৰিম ঠিক তেনেকুৱা নহয় হাফ মাৰাথনৰ নিচিনা গতিকে হাফ মাৰাথনতকৈও বেছি এইখিনি ৰানিং কৰিবলৈ হ'লে যদি মই এইখিনিতে কৈছোঁ যদি 26 কিলোমিটাৰ দিয়ে আৰু যদি নিদিয়ে 5 কিলোমিটাৰ বা 3.2 কিলোমিটাৰ দিয়ে সেইখিনি কথা মই ক'বলৈ যোৱা নাই যদি 26 কিলোমিটাৰ দিয়ে আগৰ নিচিনাকৈ তাৰ প্ৰিপেয়াৰেশ্যনটো কেনেকুৱা হ'ব মই সেইটোহে ক'ব বিচাৰিছোঁ গতিকে 26 কিলোমিটাৰৰ বাবে আমি প্ৰিপেয়াৰেশ্যন কৰিব লাগিব কাৰণ আগৰ ভৰ্তিটো 26 কিলোমিটাৰ দিছিলে আৰু ফৰেষ্ট বেটেলিয়নৰ বাবে যিখিনি প্ৰয়োজনীয় এনাৰ্জি বা প্ৰয়োজনীয় যিখিনি ফিজিকেল ফিটনেছ লাগে সেইখিনি অনুযায়ী চাইহে 26 কিলোমিটাৰ দিছিলে গতিকে 26 কিলোমিটাৰ এইবাৰ দিয়াৰ সম্ভাৱনা আছে আৰু বয়সৰ সীমাটো যিহেতু 38 দিছিলে যদি এইবাৰ 38 দেই তেনেহ'লে বহু সংখ্যক ল'ৰা ছোৱালী এপ্লাই কৰিব বহু সংখ্যকে এপ্লাই কৰিব হয়তো অসম পুলিচত যিমান এপ্লাই কৰিছিল তাতকৈ 3 গুণ 4 গুণ 5 গুণ অধিক এপ্লাই অনলাইন চলিব গতিকে ইয়াৰ বাবে কিছুমান এনেকুৱা পাৰ্টিচিপেণ্ট আহিব যিসকলে এদিনো ৰানিং কৰা নাই বা এদিনো গ্ৰাউণ্ডলৈকে নাযায় বা খোজকাঢ়িবলৈ নাযায় ঠিক তেনেকুৱা পাৰ্টিচিপেণ্টো আহিব তেওঁলোকে কেনেধৰণে 26 কিলোমিটাৰ প্ৰিপেয়াৰেশ্যন চলাব এনেকুৱা নহয় যে 26 কিলোমিটাৰ খোজকাঢ়ি গৈ কাভাৰ কৰিম এনেকুৱা নহয় যে 20 কিলোমিটাৰ বা 15 কিলোমিটাৰ যেতিয়া আপোনালোকে খোজকাঢ়িব খোজ কঢ়াৰ পিছত আপোনালোকৰ শৰীৰত গোটেইখিনি এনাৰ্জি নোহোৱা হ'ব আৰু আপোনালোকে খোজকাঢ়িবলৈও মন নোযোৱা হ'ব গতিকে সেইটো অৱস্থাত মই ভাবিছোঁ যে এটা ভিডিঅ' বনাওঁ 26 কিলোমিটাৰ কেনেধৰণে আমি প্ৰিপেয়াৰেশ্যন কৰিব লাগে 26 কিলোমিটাৰ যিহেতু যথেষ্ট টাইম দিছে যদি 2 ঘণ্টা টাইম দিলে হয় তেনেহ'লে আপোনালোকৰ প্ৰিপেয়াৰেশ্যন কৰিবলৈ অকণমান অসুবিধা হয় কিন্তু যেহেতু 4 ঘণ্টা টাইম দিছে তাৰ বাবে কোনো টেনশ্যন ল'ব নালাগে আপোনালোকে যিসকলে অলৰেডি ৰানিং কৰি আছে অসম পুলিচৰ বাবে নতুবা SSCGDৰ বাবে আৰ্মিৰ বাবে তেওঁলোকৰ বাবে বিশেষ অসুবিধা নহ'ব কিন্তু যিসকলে এদিনো ৰানিং কৰা নাই যিসকলে গ্ৰাউণ্ডত যোৱা নাই তেওঁলোকৰ বাবে অকণমান অসুবিধা হ'ব অকণমান প্ৰেক্টিছ কৰিলে এমাহ ডেৰমাহ প্ৰেক্টিছ কৰিলে অতি সহজতে আমি 26 কিলোমিটাৰটো অতিক্ৰম কৰিব পাৰিম বা নিয়মিত দিয়া সময়ত আমি আহিব পাৰিম বা 16 কিলোমিটাৰৰ ক্ষেত্ৰতো একে এতিয়া প্ৰথম কথা হ'ল যে 26 কিলোমিটাৰ যদি আমি ৰানিং কৰিব লাগে নতুবা এটা গতিত স্পীডত খোজকাঢ়িব লাগে তেনেহ'লে আপোনাক লগা প্ৰথম বস্তুটো হৈছে এইটো ইণ্ডুৰেঞ্চ আপোনাৰ ইণ্ডুৰেঞ্চ ষ্টেমিনাটো লাগিব আপোনালোকৰ ধৈৰ্যটো লাগিব যে 26 কিলোমিটাৰ খোজকাঢ়ি থাকিবলৈকে গতিকে যেতিয়া আপোনালোকে 15 বা 20 কিলোমিটাৰ খোজকাঢ়িব তাৰপিছত শৰীৰক লাগিব আমাৰ যথেষ্ট এনাৰ্জি লাগিব আপোনালোকৰ মনটোৰ যদি এনাৰ্জি নাথাকে তেনেহ'লে আপোনালোকে এৰি দিওঁ ইয়াৰ পৰা নাযাওঁ নেকি ঠিক তেনেকুৱা এটা ভাৱ হ'ব শেষৰ ভাগত গতিকে এনাৰ্জি বঢ়াব লাগিব আৰু বেলেগ একো দৰকাৰ নাই স্পীডৰ কোনো প্ৰয়োজন নাই ইয়াতে একেবাৰে শ্ল' ৰানিং কৰিলেও আমি 26 কিলোমিটাৰ 4 ঘণ্টা সময়ত অতি সহজতে আহিব পাৰিম গতিকে ইয়াৰ বাবে প্ৰথমতে আপোনালোকে যদি এতিয়া প্ৰেক্টিছ কোনো আৰম্ভ কৰা নাই তেওঁলোকৰ বাবে কৈছোঁ তেওঁলোকে প্ৰথম অৱস্থাত আপোনালোকে শৰীৰটো অকণমান ফিট কৰিব লাগিব যদি আপোনালোকে ৱেট বেছি হৈ আছে তেনেহ'লে ৱেটটো অকণমান কমাব লাগিব কেনেধৰণে কমিব সেইটো হৈছে আজি যদি আপোনালোকে ষ্টাৰ্টিং কৰে তেনেহ'লে অকণমান ৱাৰ্ম আপ কৰাৰ পিছত ষ্ট্ৰেচিং কৰাৰ পিছত আপোনালোকে 5 কিলোমিটাৰ বা 6 কিলোমিটাৰ খোজকাঢ়িব প্ৰথম অৱস্থাত আপোনালোকে ৰানিং কৰিব নালাগে একেবাৰে যিসকলে ৰানিং কৰা নাই যিসকলে একেবাৰে প্ৰেক্টিছ কৰা নাই তেওঁলোকৰ বাবে কৈছোঁ আৰু যিসকলে কৰি আছে তেওঁলোকৰ বাবে অকণমান বেলেগ হ'ব তেওঁলোকে 5 কিলোমিটাৰ 6 কিলোমিটাৰ যিখিনি পাৰে তেওঁলোকে খোজকাঢ়িব এনেধৰণে এসপ্তাহ বা 10 দিন খোজকাঢ়ক তাৰপিছত অকণমান সেই খোজকঢ়াখিনি বঢ়াব লাগিব 10 কিলোমিটাৰলৈকে লৈ যাব লাগিব 15 কিলোমিটাৰলৈকে লৈ যাব লাগিব তাৰপিছত আপোনালোকে 15 বা 20 দিন পিছত জগিং কৰিবলৈ আৰম্ভ কৰিব লাহে লাহে অকণমান দৌৰিব লাহে লাহে দৌৰাৰ পিছত অকণমান ভাগৰ লাগিলে খোজকাঢ়িব আকৌ অকণমান দৌৰিবলৈ চেষ্টা কৰিব আকৌ খোজকাঢ়িব ঠিক তেনেধৰণে আপোনালোকে ষ্টাৰ্টিংটো কৰিব তাৰপিছত যেতিয়া আপোনালোকে এমাহমান যেতিয়া আপোনালোকে এই প্ৰচেছটো কৰিব আপোনালোকৰ বডিটো একেবাৰে ফিট হৈ আহিব ফিট অহাৰ পিছত আপোনালোকে কণ্টিনিউ
কণ্টিনিউ আপোনালোকে চাব যে 30 মিনিট বা 40 মিনিট ৰানিং কৰিবলৈ চেষ্টা কৰিব, একেবাৰে শ্ল'লি। যেতিয়া আপোনালোকে 30 মিনিট বা 40 মিনিট ৰানিং কৰিবলৈ পৰা হ'ব, সেইটো কণ্টিনিউ ৰাখিব আপোনালোকে কেইদিনমান। ৰখাৰ পিছত আপোনালোকৰ ইনডিউৰেঞ্চ লেভেলটো যথেষ্ট হাই হ'ব, যথেষ্ট সুন্দৰ হৈ আহিব আপোনালোকৰ ফিটনেছ লেভেলটো, আৰু আপোনালোকৰ অনায়াসে আপোনালোকে 26 কিলোমিটাৰ ইণ্টাৰভিউ দিনা কাভাৰ কৰিব পাৰিব। যিসকলে প্ৰেক্টিছ কৰি আছে তেওঁলোকে 5 কিলোমিটাৰ সপ্তাহত বা 10 কিলোমিটাৰ এনেধৰণে ৰানিং কৰে সপ্তাহত। বাকী চিডিউলবিলাক ছেইম ৰাখিলেই হ'ল। তেওঁলোকে অলৰেডি ৰানিং কৰি আছে, অলৰেডি ফিটনেছ তেওঁলোকৰ লেভেল হাই। 26 কিলোমিটাৰৰ কাৰণে তেওঁলোকে বিশেষকৈ বেলেগ আৰু প্ৰিপেৰেশ্যন কৰিব নালাগে। যদি কেতিয়াবা ইচ্ছা কৰে এবাৰ ট্ৰায়েলৰ কাৰণে 26 কিলোমিটাৰ যাব পাৰে আপোনালোকে, ৰানিং কৰি যাওক, খোজকাঢ়ি যাওক, যেনেধৰণে যায় আপোনালোকে টাইমটো চাই যাব পাৰে যে আপোনালোকৰ কোনখিনিত অসুবিধা আহে। 20 কিলোমিটাৰৰ পিছত যদি অসুবিধা আহে তেনেধৰণে আপোনালোকৰ প্ৰিপেৰেশ্যনটো অকণমান হাৰ্ড কৰিব লাগিব। অকণমান আপোনালোকে যদি 10 কিলোমিটাৰ ৰানিং কৰি আছিলে আপোনালোকে 15 কিলোমিটাৰ বা 20 কিলোমিটাৰ কেতিয়াবা সদায় নহয়, সদায় যদি আপোনালোকে 20 কিলোমিটাৰ ৰানিং কৰিবলৈ যায় তেনেহ'লে আপোনাৰ শৰীৰটো একেবাৰে দুৰ্বল হৈ যাব, কাৰণ আপোনালোকে সেইমতে ডায়েট ফ'ল' কৰিব নোৱাৰিব। গতিকে আপোনালোকে সদায় নহয়, সপ্তাহত এদিন বা দুদিন আপোনালোকে যাওক, 15 কিলোমিটাৰলৈকে ৰানিং কৰক। তেতিয়াহ'লে আপোনালোকে অনায়াসে ইজিলি আপোনালোকে 26 কিলোমিটাৰ ৰানিং কৰিব পাৰিব। এতিয়া কথা হ'ল আপোনালোকে যেতিয়া 26 কিলোমিটাৰ ৰানিং কৰিবলৈ যাব তেতিয়ালৈকে আপোনালোকে কেতিয়াও খালী ভৰিলে নাযাব। প্ৰথমতে খালী ভৰিলে আপোনালোকে ৰানিং কৰিলে কি হ'ব, ভৰিখন জ্বলি যাব একেবাৰে। ৰাস্তাত যদি পকী ৰাস্তা হয় তেনেহ'লে জ্বলি যাব। আৰু দ্বিতীয় কথা, আপোনালোকে যেতিয়া হাফ পেণ্ট পিন্ধে, হাফ পেণ্টৰ তলত যিটো জাইঙা পিন্ধা বুলি কয় আপোনালোকে, সেই জাইঙা নহয়, আপোনালোকে চুইমিং কাষ্টম ব্যৱহাৰ কৰিব। আপোনালোকে যিটো দীঘল জাঙিয়া পায় ঠিক তেনেধৰণে আপোনালোকে ব্যৱহাৰ কৰিব, কাৰণ আমাৰ যেতিয়া থাই মাচুলত আপোনাৰ ঘঁহনি খায় তেতিয়া আপোনালোকৰ কাটি যোৱাৰ সম্ভাৱনা থাকে, তাৰপিছত তাত জ্বলি যায়। গতিকে আপোনালোকে দীঘল সেই চুইমিং কাষ্টম আপোনালোকে ব্যৱহাৰ কৰিব যাতে ঘঁহনি নাখায় থাই মাচুলত। কেতিয়াবা থাই মাচুল যেতিয়া ফেট বেছি হৈ যায় তাত ঘাঁহনি খায়, তেতিয়া আপোনালোকৰ অসুবিধা হৈ পৰে। আৰু নতুন জোতা ব্যৱহাৰ নকৰিব, আপোনালোকে পুৰণি জোতা যি এপ্লাই কৰি আছে ঠিক তেনেধৰণৰ জোতা ব্যৱহাৰ কৰি আপোনালোকে ৰানিং কৰিব। নতুন জোতা ব্যৱহাৰ কৰাৰ লগে লগে আপোনালোকৰ ভৰিখনৰ লগত এডজাষ্ট হওঁতে অকণমান টাইম লাগে। যদি টাইম লাগে তেনেহ'লে আপোনালোকৰ জ্বলন হোৱাৰ সম্ভাৱনা থাকে। গতিকে আপোনালোকে কি কৰিব, এইখিনি কথা এপ্লাই কৰিব, আৰু এপ্লাই কৰি আপোনালোকে প্ৰেক্টিছটো অব্যাহত ৰাখিব। যিসকলে বিশেষকৈ প্ৰেক্টিছ এদিনো কৰা নাই, যদি 38 ইয়াৰ্ছ কৰি দিয়ে তেনেহ'লে এনেকুৱা ল'ৰা বহুত ওলাব যিসকলে এদিনো প্ৰেক্টিছ কৰা নাই। গতিকে তেওঁলোকৰ বাবে কৈছোঁ মই এইখিনি কাম কৰিবলৈ। তেওঁলোকে যদি এনেধৰণে প্ৰিপেৰেশ্যন কৰে তেনেহ'লে ৰানিঙত বা 26 কিলোমিটাৰ ফিজিকেলত তেওঁলোকে ফেল নকৰে, অনায়াসে পাছ কৰিব পাৰিব। আৰু ৰুটিনৰ সুন্দৰভাৱে প্ৰেক্টিছ কৰক, ৰুটিনৰ বাবে প্ৰিপেৰেশ্যন কৰক, তেনেহ'লে অতি সহজতে এই চাকৰিটো ল'ব পাৰিব। গতিকে আজিলৈ এইখিনি আছিল। আই হোপ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। শেষত সকলোৰে মংগল কামনা কৰিছোঁ। জয় অসম, ধন্যবাদ।